আজি একেবাৰে কম সময়ত এটা চিম্পল ৰেচিপি বনাই দেখুৱাম। এইখিনি বিন ধুনীয়াকৈ বইল কৰি এনেকৈ লৈছোঁ, সৰু সৰুকৈ কাটি লৈছিলোঁ, বইল কৰি লৈছোঁ। আজি বিন বইল কৰি ভাজি ল'ম আৰু কেইটামান জলকীয়া লৈছোঁ। এতিয়া কেৰাহী গৰম হৈছে, এই বিনখিনি ভাজিম, আপোনালোকে চাই থাকিব। এয়া চাওক, অলিভ অইল লৈছোঁ, অলিভ অইলেদি ধুনীয়াকৈ বিনখিনি ভাজি ল'ম। এতিয়া বেছিকৈ নিদিওঁ, একেবাৰে কমকৈ দিম। জুইটো অলপ কমাই দিছোঁ। এতিয়া ধুনীয়াকৈ বিনখিনি দি দিম। প্ৰথমতে অলপমান ভাজি ল'ম, তাৰপিছত জলকীয়াখিনি দিম, ৰং গুড়া দিম, নিমখ দিম। এনেকৈ বিন ভজা আগতেও খাইছোঁ এবাৰ, আজি আৰু বনালোঁ যিহেতুকে আপোনালোককো দেখুৱাই দিওঁ। এতিয়া জলকীয়াখিনি দি দিম। এইখিনি জলকীয়া অলপমান ভাজি ল'ম বিনখিনি। এয়া চব বিনখিনি জলকীয়াৰে ধুনীয়াকৈ ভাজি ল'লোঁ। ৰং গুড়া আৰু নিমখ দিম একেলগে। এয়া চাওক, ৰং গুড়া দি দিছোঁ। নিমখখিনিও দি দিম। অলপমান ভাজি ল'ম। এনেকৈ বিন ভজা হ'লে বহুত টেষ্টি লাগে। অকল দালি, ভাত, বিন ভজা এনেকৈ খায়ো ভাল লাগে। বিনখিনি এনেকৈ ভাজি ল'লে, বইল কৰি ল'লে বহুত ভাল লাগে খাই। আপোনালোকে এনেকৈ বনাই খাই চাব এবাৰ হ'লেও। এয়া চাওক, অলপমান ভাজি ল'ম। এয়া চাওক, ধুনীয়াকৈ ভাজি ল'লোঁ বিনখিনি। এয়া চাওক, ভাজা হৈয়ে গ'ল। এয়া চাওক, ধুনীয়াকৈ বিনখিনি ভাজি ল'লোঁ। এয়া চাওক, ধুনীয়া হৈছে বিনখিনি, হৈয়ে গ'ল। এয়া চাওক, আপোনালোকক ধুনীয়াকৈ গৰম গৰমে বিন ভাজি দেখুৱাই দিলোঁ। এনেকৈ দালি, গৰম গৰম ভাত আৰু বিন ভাজা এনেকৈ গৰম গৰমকৈ লৈ এবাৰ হ'লেও খাই চাব, বহুত টেষ্টি লাগে। এয়া চাওক, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।